back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মোৰ লগত আছে পুনৰবাৰ নেহা। আমি দুইগৰাকী উঠি কেনে ব্ৰাছ কৰি চাহ খাবলৈ ৰখি আছো এতিয়া বাৰান্দাতে বহি কেনে। এতিয়া চাহ দিয়াহি নাই মায়ে। তাৰপিছত এতিয়া গা চা ধুই ফ্ৰেছ হৈ কেনে আপোনালোকক লগ পাইছোঁ। গা নুধু। তাই বোলে এতিয়া গা নুধুৱে। কিয় নেহা গা নুধুৱে এতিয়া? ঠাণ্ডা পৰিছে ন? তাই ৰুটিন বনাই লৈছে যেন তাই 1টা বজাতে গা ধুৱে। তেন্তে আগলৈ ভিডিঅ'টো চাই থাকক। হৈ আহিলোঁ। এতিয়া অলপ পেট পূজন কৰি লওঁ। ঘৰত কোনো মানুহ নাই, চব বিয়া খাবলৈ গ'ল। আৰু এইফালে নেহা বাইদেউ, এইফালে কাজল। এতিয়া আমি খাই লওঁ, খাই কেনে লগ পাই আছোঁ আপোনালোকক। তুমি মোর বুকুরে আপন, তুমি মোর হিয়ারে দাপন, মনে প্রাণে বিচাৰি মই তোমাক কাকতে। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ। আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস, মানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আজিৰ দিনটোতে পালন কৰা হয়। আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে পৃথিৱীখনক ৰক্ষা কৰা। আৰু আগলৈ চাই থাকক আপোনালোকে ভিডিঅ'টো, যেন আমি এই দিনটোত কি কৰিলোঁ। প্ৰয়োজনীয় বস্তুৰ বাবে যধে মধে আজিকালি গছবিলাক কাটি পেলাইছে। আৰু এই পৃথিৱীত মানুহৰ দৰে আন বস্তুবোৰো জীয়াই থকাৰ চবৰে অধিকাৰ আছে। গছ গছনি থাকিলেহে জীৱনটো ভালকৈ থাকিব পাৰিম। সেইবাবে প্ৰত্যেকজন ব্যক্তি সদায় এজোপা গছ ৰুবলৈ চেষ্টা কৰক। আপোনালোককো আমাৰ আগফালৰ ফুলনি বাগিচাখন দেখাওঁ আৰু চাওকচোন কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগিছে নিশ্চয় লাইক এটা কৰি দিব। মৰম উলাহতে মগন তেজে তেজে খিহৰণ, নাচুলে গাওঁ কাৰো নামাইলো আবাবিৰিও কাইলে পঙেও, মায়াকে না পিৰাতি বাসনা আবাবিৰিও কাইলে পঙেও। নেহা আৰু লগত আছিল ভাইয়া ব্যস্ত পাবজি খেলাত। নেহাই ফটো মাৰিবলৈ গৈ আছিম ভাইয়া বা গালি খালে ছোৱালীজনীয়ে। গালি খাই এতিয়া ছোৱালীজনী হাঁহি চোৱা। মই এতিয়া কাজলক উলিয়াই আছোঁ আৰু ভিডিঅ' কৰিবৰ কাৰণে। তাই ভিডিঅ' এটা যিহেতু কৰিব, চাই থাকক আপোনালোকে। ৰিলছ বনাব। ৰিল লাগে। আৰু আমাৰ কেমেৰামেন নেহা ভণ্টি। এফালে চোৱা, ঘূৰি দিয়া, ঘূৰি দিয়া, ঘূৰি দিয়া, ঘূৰি দিয়া, ঘূৰি দিয়া। ভাল লাগিছে। আপোনাক পিছে লগ পাই আছো। চুনা চুনা দিম ন, চুনা চুনা উলিয়া মাতো। এইটো চাওক so guys, এতিয়া so guys, এতিয়া বাজিলে 1টা আৰু এইটো পাবজি হাই বুলি কৈ ইউটিউবত যাব, বাই। এইটো যে 1 নম্বৰ পাগল ল'ৰা। আৰু আমাৰ এইফালে এজনীয়ে এইবিলাক পিন্ধি পেলাই হেৰি, এইফালে চোৱা ৱাশ্বিং মেচিনত কাপোৰ ধুই আছে। আৰু মেইনজনী এইজনী এইফালে আমাৰ ঘৰ।
এজনী চুনা এতিয়া আমি ভাত খাম তাৰপিছত মই খাম আৰু ইহঁতে যেতিয়া খাওঁ তাৰপিছতে ইহঁতে আজি এটা কভাৰ ভিডিঅ' বনাব সেইটো কৰিবলৈ আমি এই তালৈ যাম সেই বিল্ডিংটো যে দেখাই নাই চাগে তালৈ যাম আৰু তাত গৈ ইহঁতে তাত বহি নাচিব চোৱা আকৌ তাত নাচিবগে তো সেইবিলাকে কৰিব আমি এতিয়া গৈ আছোঁ এটা শ্বুট কৰিবৰ কাৰণে লোকেশ্যনটো ওচৰতে হয় নেহা বাইদেউ এইফালে কাজল তেন্তে আমি গৈ থাকোঁ আপোনালোককো দেখাই থাকোঁ আমি ক'ত গৈ আছোঁ ব'লা এয়া পিন্ধিয়ে কৰিব এলাহ কাপোৰ পিন্ধিবলৈ এলাহ ইগৰাকী সোণৰ কাপোৰ পিন্ধিবলৈ এলাহ আমাৰ সোণাৰ কাপোৰ পিন্ধিব এলাহে এলাহ মোৰ নিক নেমটো সোণা দেই আমিও সংগাগুৰু মাকো আমাৰ নেহা বাইদেৱে মোক সোণা বুলি মাতে আৰু ময়ো মাতো হা কাজল বাইদেউ সোণা বুলিয়ে মাতে মোক বাবুৱেও মাতে সোণা কি ধুনীয়া ৱেডাৰ নিহা পলি কিবা কোৱা পানী বটল লৈ আহিছে একদম কোৱা কি ক'বা ভিডিঅ'টো কিন্তু লাষ্টলৈকে চাই থাকিব আৰু ভাল পালে প্লিজ লাইক কৰি দিব প্লিজ নহয় ইমান কষ্টকে বনাইছোঁ লাইক নিশ্চয় কৰি দিব বুলি কোৱা লাইক নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমি আমাৰ শ্বুট সোণাৰ কৰি চেনেলটো সেই ওপৰত শ্বুট কৰিম চালাও ইউটিউবত কি ধুনীয়া ৱেডাৰ তুমি পানীকাল খাই খাই এতিয়া হেৰি কৰিবা চেছ কৰিবা আগতে গ'লে মেইন মানুহ আগতে যাব আমি হৈছোঁ বেকগ্ৰাউণ্ড মানুহ পৰিবা আমাৰ মেইন এক্ট্ৰেছ কাজল বাইদেউ কঁকাল ঘূৰাব নোৱাৰোঁ মা মোৰ ভৰিটো বিষাই গৈছে এইকণ আহোঁতে ভৰিটো বিষালেই ধুনীয়া ৱেডাৰ গাইছ ইমান ধুনীয়া লোকেশ্যন চং কি মজা একদম যেন শ্বিলঙলৈ যে যাম যেন এই তেৰা বেকা এইটোৱে আমাৰ লোকেশ্যন ইয়াতে আমি শ্বৰ্ট ল'ম এতিয়া তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ মই আপোনালোকে ইফালে অকণমান দেখুৱাই দিছোঁ চাই থাকিব ইমান বতাহ এয়া চাওক চিকি 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 শ্লোমো ভিডিঅ' বনাই আছে এইবোৰ দেখুৱাই আছোঁ কেমেৰামেন মই মেইন
মেইন এক্ট্ৰেছ কাজল প্ৰিয়া চাবলৈ নাপাহৰিব একমাত্ৰ প্ৰিয়াছ এণ্টাৰটেইনমেণ্টত কিন্তু যেতিয়া তেতিয়া আপলোড হৈ থাকে দেই সেইটো তাতে আমি শ্বৰ্ট লৈছিলোঁ মানে ভিডিঅ' বনাইছিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ ঘৰত গৈ কেনে অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ কিনে অলপ ইভিনিং আৰু কিবা এটা খাম তেন্তে ভিডিঅ'টো আগলৈ চাই থাকক ঘৰ আহি কেনে চাহ খাইছোঁ ইভিনিং দুপৰীয়া ভাতটো অলপ ভাল নহ'ল কাৰণে এতিয়া ফ্ৰাইড ৰাইচ বনাই লৈছোঁ লগতে গৰম গৰম গাখীৰ চাহ নেহা কি খাইছে কৈ দিয়া ফ্ৰাইড ৰাইচ ঠিক আছে দুখ পালে বেছি ঠিক আছে খাই লওঁ খাই পেলাই লগ পাই আছোঁ এতিয়া মই খাই আছোঁ বাচন অধিক চাহ এইটো চাওক মটু পাতলো আমাৰ নেহা বাইদেৱে গান এটা গাব বোলে বহুত ধুনীয়া ছিংগাৰ হয় তাই চকুৰে নমনি নেদেখা কিবাৰ মৰমে বৰা হিয়াৰে বাসা কতন কবিতা লিখিছোঁ তোমাক সেউজেৰে ভৰা এখনি পথা চকুৰে নমনি নেদেখা সিপাৰ মৰমে বৰা হিয়াৰে বাসা কতন কবিতা লিখিছোঁ তোমাৰ হৃদয়তে যতন সংগোপ সাঁচিল প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰ যৌৱনৰ প্ৰভাতী নশুনালি কবিতা হৃদয়তে যতন সংগোপনে সাঁচিল প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰ যৌৱনৰ প্ৰভাতী নশুনালি কবিতা মোৰ প্ৰামনাৰ মোৰ বাসনা মোৰ ছবিৰ ৰমখনা তুমি জানা নে নেজানা তুমি জানা নে নেজানা তুমি কামনাৰ মোৰ বাসনা তুমি ছবিৰ মৰমখনা তুমি জানা নে নেজানা তুমি জানা নে নেজানা নেহা গানটো শুনি কেনেকুৱা লাগিলে চবেই কমেণ্ট ছেকশ্যনত জনাব নেহা গানটো শুনি কেনেকুৱা লাগিলে চবেই কমেণ্ট ছেকশ্যনত জনাব হা বিয়াত মনটো বেয়া হৈ গাইজ কাইলৈ খুলিব অকল পৰহিৰ পৰা লকডাউন খুলি সোনা ডাৰ্লিঙৰ অৱস্থা চাওক কালি যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যিহেতু নিহা আৰু আমি চবেই ইমান কষ্ট কৰিছোঁ সেইটোৱে আৰু লাইক কমেণ্ট কৰি দিবা আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আৰু আগলৈ যেন সদায় আশীৰ্বাদ কৰি থাকিব মৰম দিব যাতে আগলৈ আমি আৰু আগবাঢ়ি যাওঁ তেনে আজিলৈ বাই